Friends, welcome to my channel. আজি ডিসকাস কৰিবলৈ গৈ আছো ইউটিউব চেনেল এটা কেনেদৰে খুলি তাৰ কেনেকুৱা ধৰণৰ টপিক ললে আপুনি সোনকালে গ্ৰো কৰিব পাৰিব সোনকালে আৰ্নিং ইউটিউবৰ পৰা আৰ্নিং কৰিব পাৰিব তাৰ ওপৰত মই অলপমান আলোকপাত কৰিব বিচাৰিছো ভাল লাগিলে শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব ঠিক আছে ইউটিউব চেনেল এটা কেনেদৰে খোলে আপোনালোকে হয়তো যিসকলে মোবাইল লৈ আছে বা মোবাইল আছে তেওঁলোকে হয়তো জানেই যে একদম ক্ষুদ্ৰভাৱে মই অলপ কৈ দিছো জাস্ট শৰ্টকে তো আপোনালোকৰ জিমেইল একাউণ্ট এটা থাকিব লাগিব আৰু আপোনালোকৰ ইউটিউবৰ যেটো এপছ আছে এটো এপছটো থাকিব লাগিব সো এপছৰ ভিতৰত আপোনালোকে মই এইখিনিতে কৈ থওঁ এপছৰ ভিতৰত আপোনাৰ ইউটিউব যদি আপুনি চেনেল খুলিব বিচাৰিছে তেনেহলে আপুনি ইউটিউবৰ যেটো এপছ আছে হেতুটো ইনষ্টল কৰিবই লাগিব তাৰ উপৰি আপোনাৰ YT ষ্টুডিও বুলি কয় ইউটিউব ষ্টুডিও এটা আছে হেতু আপুনি ডাউনলোড কৰি ল'ব লাগিব ইনষ্টল কৰি ল'ব লাগিব তাৰ পিছত আপোনাৰ থাকিব আপুনি ভিডিও বিলাক যেতিয়া আপুনি আপলোড কৰিব বা আপলোড কৰাৰ আগমুহূৰ্তত আপুনি এডিটিং কৰিব লাগিব সো এডিটিংৰ কাৰণে আপোনাৰ মোবাইলৰ বিভিন্ন ধৰণৰ এপছ আছে তাৰ ভিতৰত মই ব্যৱহাৰ কৰাটো হৈছে কাইনমাষ্টাৰ আৰু আপুনি ল'ব পাৰে কাইনমাষ্টাৰ ল'ব পাৰে বা মাই মুভি বুলি এটা আছে তেনেকুৱা ধৰণৰ আপোনালোকৰ বিভিন্ন এপছ আছে সেই এপছ বিলাক আপুনি ইনষ্টল কৰি ল'ব লাগিব তো তাৰ উপৰিও আপোনাৰ থাম্বনেইলৰ কাৰণে এটা আছে থাম্বনেইলৰ কাৰণে বিভিন্ন ধৰণৰ আপুনি গুগল প্লে ষ্টৰত গৈ পেলে আপুনি থাম্বনেইলৰ আপুনি বিভিন্ন ধৰণৰ এপছ আছে তাৰ পৰা আপুনি এপছ এটা ইনষ্টল কৰি ল'ব এতিয়া হো ইউটিউব চেনেলটো কেনেদৰে খুলিব ইউটিউব চেনেলটো খুলিব গলে আপুনি এপছটো খুলিলে আপুনি গম পাব ওপৰত থকা তিনিটা বটন আছে তিনিটা বটনত গলে ক্ৰিয়েট ইউৰ নিউ চেনেল বুলি আহিব সো আপুনি চেনেলটো গলে তাত ধুনিয়াকৈ নাম এটা দিলে নাম দি মোবাইল নম্বৰ ভেৰিফাই কৰি আপোনাৰ মোবাইল নম্বৰ ভেৰিফাই হ'ব তাৰ পিছত আপোনাৰ চেনেলটো your channel has been created বুলি লিখা আহিব তো আপোনাৰ চেনেলটো হৈ গল কিন্তু চেনেলটো হলেতো নহব আপুনি ভিডিও আপলোড কৰিব লাগিব তো ভিডিও আপলোড কৰাৰ পিছত আপুনি কি কৰিব লাগিব যে YT ষ্টুডিও যেটো আছে YT ষ্টুডিও মানে ইউটিউব ষ্টুডিওত গৈ আপুনি কিছুমান টাইটেল দিব লাগিব কিছুমান ডেসক্ৰিপচন দিব লাগিব আৰু কিছুমান টেগ কৰিব লাগিব তো টাইটেল আপুনি দিব পাৰে যি ধৰণৰ আপুনি ভিডিও আপুনি ইন্টাৰেষ্টেড হেনেকুৱা ভিডিও আপুনি আপলোড কৰি আপুনি টাইটেলটো দিব পাৰিব তো টাইটেল দিয়াৰ পিছত ডেসক্ৰিপচন আপুনি কি ডেসক্ৰিপচন মানে আপোনাৰ বিৱৰণীটো দিব লাগিব তো 10টা বা 5টা বাক্যৰ ভিতৰত 5টা ভিতৰত আপুনি হেৰিটো এটা ডেসক্ৰিপচন দি দিব তাৰ পিছত মেইন কথা হৈছিল টেক্সটো আপুনি কৰিব লাগিব কি কাৰণত যে আপুনি কোনবোৰ ভিডিওৰ তলত আপোনাৰ মানুহে যেতিয়া সাৰ্চ কৰাৰ লগে লগে আপোনাৰ ভিডিওটো সেই যিবিলাক মানে জনপ্ৰিয় ভিডিও আছে তাৰ তলত যদি আপুনি তোমাৰ ভিডিও বা আপোনাৰ ভিডিওটো লগাই দিব পাৰা তেতিয়া হলে আপোনাৰ মানুহে লগে লগে তাত চকু পৰিব হেতু কাৰণে টেগ বিলাক লব লাগে যে যিবিলাক ভিডিও একদম জনপ্ৰিয় হৈ আছে যিবিলাক ভিডিও হয়তো বেছি চলে সেই ভিডিও বিলাকৰ টেগ বিলাক লৈ আপুনি টেগত দি দিব পাৰিব সো আপুনি আপলোড কৰি দিলে তাৰ পিছত আপুনি আহিব ওপৰত থকা যেটো এডিট বটন আছে এডিট বটনত গৈ আপুনি থাম্বনেইল এটা অলৰেডি থাম্বনেইল এটা বনাই থব লাগিব সো থাম্বনেইলটো বনাই আপুনি তাত গৈ এডিট থাম্বনেইলটো আপুনি যেতিয়া এডিটত গৈ আপুনি থাম্বনেইলটো আপুনি আপলোড কৰিব লগে লগে আপোনাৰ ভিডিওটো ধুনিয়াকৈ ইউটিউবত আপোনাৰ আহি যাব সো এতিয়া হো ইউটিউব চেনেলটো বনোৱা হল আৰু এনেকুৱা ইউটিউব চেনেলৰ কেনেকৈ বনাব লাগে কেনেকৈ গোটেইখিনিয়ে মই যেতিয়া মোৰ দ্বিতীয় ভিডিও আহিব তাৰ সেকেন্ড পাৰ্টটো আহিব তেতিয়া মই আপোনালোকক কৈ দিম যে ইউটিউব চেনেল কেনেকৈ খুলিব লাগে যিসকলে নাজানে তেওঁলোকৰ কাৰণে মই এটা ভিডিও লৈ আহিম এতিয়া আহো ইউটিউব চেনেলটো খুলিলে নহব তো আপোনাৰ টপিক কিছুমান লাগিব যে টপিক কোনবিলাক টপিক বৰ্তমান আজিৰ ডেটত বা আজিৰ মানে সময়ত কিনেকুৱা ধৰণৰ টপিক বিলাকে বেছি জনপ্ৰিয় হৈছে বা কি ধৰণৰ টপিকে আপোনাৰ জনপ্ৰিয়তা অৰ্জন কৰিছে আপুনি ম্যাক্সিমাম আপুনি দেখিব যেতিয়া ইউটিউব চেনেল চাব যে টেকনিক্যাল যিবিলাক আছে নহয় টেকনিক্যাল ৰিলেটেড বস্তু আছে টেকনিক্যাল ৰিলেটেড যিবিলাক মানে কথা হেবিলাক বেছি চলে যেনে আপুনি ভাৰতৰ ইণ্ডিয়াৰ ভিতৰত আপোনাৰ টেকনিক্যাল গুৰুজি বুলি এটা মানে ইউটিউব চেনেল আছে তো মিলিয়নছৰ ওপৰত মিলিয়নছ ভিউ মিলিয়নছৰ ওপৰত মিলিয়নছ সাবস্ক্ৰাইবাৰ আছে তাৰ পিছত আপোনাৰ মাই স্মাৰ্ট সাপোৰ্ট বুলি এটা আছে তা নতুনকৈ এটা মনোজ দে বুলি এজন ভাল টেকনিক্যাল সাপোৰ্ট টেকনিক্যাল কথাবিলাক কৈ থাকে তেখেতে কেনেকৈ বনাব লাগে কি ধৰণৰ হেৰি ল'ব লাগে এনেকুৱা ধৰণৰ মোবাইলৰ কথা বিশেষভাৱে কৈ থাকে সো এনেকুৱা ধৰণৰ টেকনিক্যাল ৰিলেটেড বস্তু খুব চলিছে তো আপুনি টপিকৰ ভিতৰত টেকনিক্যাল ৰিলেটেড টপিক আপুনি ল'ব পাৰে আমাৰ অসমত চলিলে আপুনি ল'ব পাৰে জব ৰিলেটেড কাৰণ আমাৰ ম্যাক্সিমাম ল'ৰা ছোৱালী বৰ্তমান পঢ়ি শুনি যেতিয়া আপোনাৰ হেৰি হ'ব চাকৰিৰ কাৰণে বিচাৰে তেতিয়া জব ৰিলেটেড বস্তুবিলাক খুব চাই তো জব ৰিলেটেড আপুনি যদি টপিক লয় তেতিয়া হলে আপুনি গ্ৰো কৰাৰ খুবেই সম্ভাৱনা থাকে আপোনাৰ আপুনি ল'ব পাৰে বিউটিৰ আপোনাৰ টপিকৰ ওপৰত ল'ব পাৰে আপোনাৰ লেডিবিলাক আজি বৰ্তমান আপোনাৰ মহিলাসকল খুবেই কনসিয়াস বিউটি আৰু হেলথৰ ওপৰত সো এই টপিক বিলাকৰ ওপৰত আপুনি
ধুনীয়া ধুনীয়া টপিক আছে সেই টপিকবিলাক আপোনালোকে ল'ব পাৰে বিউটি আৰু হেল্থৰ ওপৰত আপুনি টপিক ল'ব পাৰে ঠিক তেনেকৈ আপুনি জবৰ ওপৰত ক'লোৱেই মই তো ঘৰুৱা দিহাৰ ওপৰত ল'ব পাৰে যে আপুনি ৰাশিফল বা বিভিন্ন ধৰণৰ কোন সময়ত কি পূজা কৰিব লাগে এনেকুৱা ধৰণৰ আছে ঘৰুৱা দিহা নামৰ এটা চেনেল এটা মই দেখা পাইছোঁ চ' সেইবিলাক চেনেলৰ সহায় আপুনি ল'ব পাৰে যদি আপোনাৰ সেই ক্ষেত্ৰত আপুনি ইণ্টাৰেষ্টেড হয় তেতিয়াহ'লে আপুনি সেনেকুৱা ধৰণৰ কনচেপ্ট আপুনি ল'ব পাৰে ব্লগ বনাব পাৰে ব্লগবিলাক আপোনালোকে জানে যে ক'ৰবাত যদি আপুনি ট্ৰেভেল কৰিব যায় বা বিভিন্ন ধৰণৰ জেগাত ফুৰিবলৈ যায় তেতিয়া সেই ঠাইখিনিৰ কথা আপুনি যদি জানিব বিচাৰে তেতিয়াহ'লে আপুনি সেনেকুৱা ধৰণৰ টপিকো ল'ব পাৰে তাৰপিছত আপুনি ল'ব পাৰে মটিভেশ্যন স্পীচ আপোনালোকে জানে সন্দীপ মহেশ্বৰী তাৰপিছত আপোনাৰ ডক্টৰ বিবেক বিন্দ্ৰা এনেকুৱা ধৰণৰ কিমান বিখ্যাত মটিভেশ্যন স্পীচ তেওঁলোকে কৰে মটিভেশ্যন স্পীকাৰ তেওঁলোক চ' তেওঁলোকৰ পৰা আপুনি তেওঁলোকৰ নিচিনাকৈ আপোনালোকে মটিভেশ্যন যদি সেনেকুৱা আপুনি কনচেপ্ট আপোনাৰ আছে তেতিয়াহ'লে আপোনালোকে এনেকুৱা ধৰণৰ কনচেপ্ট আপুনি ল'ব পাৰে তাৰপিছত ট্ৰেভেল গাইডৰ কাৰণে ক'লোঁ মই অলৰেডি আপুনি যদি ট্ৰেভেল কৰি ভাল পায় তেতিয়াহ'লে ট্ৰেভেলৰ ওপৰত আপুনি ধৰা হ'ল বিভিন্ন ঠাই আপুনি ভ্ৰমণ কৰি ঘূৰি ফুৰে এনেকুৱা ধৰণৰ মানুহ থাকে যে বহুত প্ৰায় সংখ্যক দিনেই ট্ৰেভেল কৰি ঘূৰি ফুৰে তেওঁ এনেকুৱা ধৰণৰ চেনেল তাত কনচেপ্টটো লগাব পাৰে তো ফাৰ্মিঙৰ ওপৰত লগাব পাৰে যে ধৰা হ'ল আমাৰ ইণ্ডিয়াত বৰ্তমান এগ্ৰিকালচাৰৰ ওপৰত নিৰ্ভৰশীল কৃষিজীৱী মানুহে যথেষ্ট আছে চ' আপুনি এগ্ৰিকালচাৰ ৰিলেটেড বা ফিচাৰী ৰিলেটেড আপুনি ফাৰ্মিং ৰিলেটেড কিছুমান টেকন'লজি নিউ টেকন'লজি যিবিলাক আহিছে তাৰ ওপৰত আপুনি কনচেপ্ট ল'ব পাৰে আমাৰ আটাইতকৈ চলি আছে বৰ্তমান কমেডিৰ ওপৰত আপুনি কমেডি চেনেল আপুনি জানে তো আমাৰ আটাইতকৈ অসমৰ জনপ্ৰিয় ভইচ আছাম চ' তেলচুৰা যিটো আপোনাৰ চেনেল সিহঁতৰ যেনেকৈ ধুনীয়াকৈ বনায় সিহঁতে সৰু বাচ্চা কিছুমানে বনাই ইহঁতৰ চেনেলটো খুবেই জনপ্ৰিয় আৰু খুব জনপ্ৰিয় ভাল লাগে চেনেলটো চাই চ' তেনেকুৱা ধৰণৰ যদি আপোনাৰ এবিলিটি আছে বা অভিনয় প্ৰশিক্ষণপ্ৰাপ্ত বা অভিনয়ৰ প্ৰতি আপোনাৰ দক্ষতা আছে তেনেহ'লে আপুনি তেনেকুৱা ধৰণৰ কমেডি চেনেল খুলিব পাৰে বা কনচেপ্ট ল'ব পাৰে তাৰপিছত আৰু বহুত আছে ধৰা হ'ল মেক্সিমাম আপোনাৰ বৰ্তমান চলি আছে টেকন'লজি ৰিলেটেড যিবিলাক টপিক সেইবিলাক খুব জনপ্ৰিয় আৰু খুব মানে গুগল মানে ইউটিউবেও মানে খুব মানে আৰ্নিং কৰাত সুবিধা দিয়ে তেওঁলোকে গুগল এডচেন্সে যিবিলাক মানে হেৰি দিয়ে ন পইচা দিয়ে চ' সেইবিলাকে তাৰমানে টেকনিকেলৰ ওপৰত বেছি এড চলে চ' আল্টিমেটলি যিজন হেৰি হয় চেনেল ওনাৰ হয় তেখেতে তাৰ পৰা বেছি মানে আৰ্নিং কৰিব পাৰে চ' এনেকুৱা ধৰণৰ আপুনি টপিক ল'লে নিশ্চিতভাৱে আপুনি ইউটিউবত আপুনি আগবাঢ়িব পাৰিব তো সময় বৰ বিশেষ নলওঁ কিন্তু আপোনাক আৰু এটা কথা কৈ থওঁ যে ইউটিউবৰ চেনেল খুলিলেইতো নহ'ব তাৰ ওপৰত আপোনাৰ ইণ্টাৰেষ্টেড বা তাৰ ওপৰত দক্ষতা থাকিব লাগিব ইণ্টাৰেষ্ট থাকিব লাগিব বা কিছুমান ক্ষেত্ৰত আমাৰ কিছুমান মানুহে কিছুমান মানে হেৰিয়ে ভয় খায় চেনেল মানে যিয়ে বনাব বিচাৰে ভয় খায় যে লেংগুৱেজৰ ওপৰত কিবা হ'ব পাৰে নেকি তো লেংগুৱেজটো কোনো মই ভাবোঁ হেম্পাৰ হ'ব নোৱাৰে লেংগুৱেজে আমাৰ ভাৰতবৰ্ষত বিশেষভাৱে আপোনাৰ প্ৰায় 10 পৰা 20% মানুহে ইংলিছত কথা পাতে মানে মেইনলি কথা পাতে তো বাকী 80% মানুহ ৰিজনেল লেংগুৱেজ আৰু ধৰা হ'ল হিন্দী ভাষাত কথা পাতে চ' ৰিজনেল লেংগুৱেজত আপোনাৰ এনেকুৱা ধৰণৰ কোনো মানে হেম্পাৰ আহিব বুলি মোৰ মনে নধৰে চ' লেংগুৱেজে আপোনাক কোনো ধৰণৰ সেয়া নকৰে হেম্পাৰ কৰিব নোৱাৰে আপোনাৰ ইউটিউব চেনেল বনোৱাত চ' আপোনাৰ ৰিজনেল লেংগুৱেজে আপোনাৰ ধুনীয়াকৈ আপুনি যদি কনচেপ্ট ক্লিয়াৰ আছে আপোনাৰ ধৰা হ'ল বুজাব পৰা ক্ষমতা আছে তেনেহ'লে আপুনি ৰিজনেল লেংগুৱেজতো আপুনি ইউটিউব চেনেল বনাব পাৰে তাৰপিছত আপোনাৰ হ'ব পাৰে আপোনাৰ কেমেৰা বা ছেটআপ আপোনাৰ লাগিব নেকি এনেকুৱা ধৰণৰ কিছুমান কনচেপ্ট থাকিব পাৰে মানুহৰ কিন্তু মই ভাবোঁ এনেকুৱা ধৰণৰ ছেটআপ আপুনি কেতিয়া ল'ব যদি আপুনি ইউটিউবৰ পৰা কিবা আৰ্নিং কৰিব পাৰে তেতিয়াহে আপুনি ল'ব পাৰিব যদি সদ্যহতে আপোনাৰ এণ্ড্ৰইড মোবাইলটো আছে ধুনীয়াকৈ এণ্ড্ৰইড মোবাইলৰ লগত আপোনাৰ মানে গৰিলা ষ্টেণ্ড বা ধৰা হ'ল কিবা এটা ষ্টেণ্ড এটা লৈ ল'লে আৰু আপোনাৰ মাইক এটা লৈ ল'লে ধুনীয়াকৈ তাৰপিছত আপুনি সেই ৰিলেটেড টপিকৰ ওপৰত আপুনি ধুনীয়াকৈ কৈ দিলে মানুহে ইমান ছেটআপটো চাই নাথাকে আপুনি কি কৈছে তাৰ ওপৰতহে গুৰুত্ব দিয়ে চ' আপুনি ছেটআপৰ ওপৰত বেছি গুৰুত্ব দিলে আপুনি ইউটিউব চেনেল খোলা নহ'ব ময়ো সেনেকুৱা ছেটআপ লগোৱা নাই বা ময়ো নতুনকৈ চেনেল খুলিছোঁ যদিও মই সেনেকুৱা কোনো ধৰণৰ ছেটআপ মই এতিয়ালৈকে লগোৱা নাই চ' টপিকবিলাক এনেকুৱা হ'ব লাগে বৰিং হ'ব নালাগে মানুহজনে ধৰা হ'ল চাই থাকি পেলাই ভাবিলে যে কিনো কৈ আছে এইবিলাক ভাল লগা নাই এনেকুৱা ধৰণৰ স্কিপ কৰি গৈ পেলাই চাব এনেকুৱা ধৰণৰ বৰিং লগাব নালাগে যাতে ভিউৱাৰজনে চাই এট্ৰেকশ্যনটো আহে সেইটোৰ ওপৰত বেছি গুৰুত্ব দিব লাগে চ'
আৰু ভয় খাব নালাগে, মই ভাবোঁ ভয় খাব নালাগে আৰু কনচেপ্টটো ক্লিয়াৰ থাকিব লাগে। আৰু মেইন কথা হ'ল আপোনাৰ কি হয়, ৰেগুলাৰ আপলোড কৰি থাকিব লাগে। আমাৰতো এটা চেনেল যদি গ্ৰ' কৰিবলৈ মিনিমামটো 1 বছৰ 2 বছৰৰ ওপৰত আপুনি তাৰ আগতে আপুনি গ্ৰ' ইমান কৰিব নোৱাৰে, কাৰণ ছাবস্ক্ৰাইবাৰ পাবলৈ হ'লে আপোনাৰ ভিডিঅ' চাব লাগিব, আপোনাৰ ছাবস্ক্ৰাইব কৰিব লাগিব, ভিউৱাৰ্ছ পাব লাগিব। চ' বন্ধুসকল, এইখিনিয়ে মোৰ বৰ্তমান এইকেইদিন মই কিছু তথ্য আহৰণ কৰিছোঁ আৰু কিছু এক্সপেৰিমেণ্ট কৰিছোঁ ইউটিউবৰ ওপৰত। চ' এনেকুৱা ধৰণৰ টপিক যদি লয় আপুনি, নিশ্চিতভাৱে মই ভাবিছোঁ যে আপুনি ইউটিউব চেনেল এটা খুলিব পাৰে আৰু খুলি আপুনি আৰ্নিঙৰ পথ এটা উলিয়াই ল'ব পাৰে। চ' আপোনাৰ নিজৰ দক্ষতা বিকাশৰ এটা ভাল এটা অপশ্যন আহিব পাৰে। নাইবা আপোনাৰ আপুনি যিটো ভাবিছে যে জীৱনত মই কিবা এটা কৰিম বুলি, চ' জীৱনত মই কিবা এটা মানুহক সমাজৰ উপকাৰ কৰিম, তেতিয়াহ'লে আপুনি এনেকুৱা ধৰণৰ টপিক লৈ আপুনি চেনেল এটা নিশ্চয় খোলক, আপুনি আগবাঢ়িব পাৰিব। আৰু বন্ধুসকল, মই বৰ বিশেষ ক'বলৈ নাযাওঁ, যদি ভাল লাগিছে নিশ্চয় ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। পুনৰ লগ পাম অহা ভিডিঅ'ত।